প্ৰথমতে সকলোকে নমস্কাৰ জনাইছো টেক মাই আসাম চেনেললৈ আজি অতি গুৰুত্বপূৰ্ণ খবৰলৈ আহিছো সকলোৰে বাবে অনুগ্ৰহ কৰি ভিডিঅটো অকমান স্কিপ নকৰিব ৰাজ্যত পুনৰ এগৰাকী কৰোনা আক্ৰান্তৰ মৃত্যু 24 ঘণ্টাত 15 গৰাকী কৰোনা পজিটিভ মুঠ মৃত্যু 4 গৰাকী আক্ৰান্ত 115 গৰাকী গুৱাহাটী মহানগৰীত পুনৰ 7 গৰাকী ব্যক্তি কৰোনাত আক্ৰান্ত হৈছে আক্ৰান্ত 7 গৰাকী লোকৰ ভিতৰত দুৰ্ভাগ্যবশতঃ এগৰাকী লোকৰ মৃত্যু হৈছে বুলি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনায় গুৱাহাটীত নতুনকৈ কৰোনা আক্ৰান্ত ৰোগী কেইজনৰ 3 গৰাকী হৰুজাই কোৱাৰেণ্টাইন কেম্পৰ হোৱাৰ বিপৰীতে 3 গৰাকী ফাঁচী বজাৰ আলু গুদামৰ ওচৰৰ কণ্টেইনমেণ্ট জোনৰ সৈতে সম্পৰ্কিত বুলি জানিব পৰা গৈছে মৃত্যু হোৱা লোকজনৰ শৰীৰত মৃত্যুৰ পাছত কৰা কৰোনা পৰীক্ষাতেহে কৰোনা পজিটিভ ধৰা পৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত মৃত্যু হয় লোকজনৰ গুৱাহাটীত নতুনকৈ কৰোনা আক্ৰান্ত 7 গৰাকী লোককে ধৰি বৰ্তমানলৈকে অসমত কৰোনা আক্ৰান্তৰ সংখ্যা 115 গৰাকীলৈ বৃদ্ধি পাইছে আনহাতে বিগত 24 ঘণ্টাৰ ভিতৰত ৰাজ্যত মুঠ 15 গৰাকীকৈ ব্যক্তি কৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে এগৰাকীকৈ লোকৰ মৃত্যু হৈছে আজি দিনটোত গুৱাহাটীত 7 গৰাকী গোলাঘাটত 4 গৰাকী কাছাৰ 2 গৰাকী নগাঁও আৰু যোৰহাটত এগৰাকীকৈ লোকৰ শৰীৰত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে তদুপৰি ৰাজ্যত 41 গৰাকী লোকে কৰোনাৰ পৰা আৰোগ্য লাভ কৰাৰ বিপৰীতে মৃত্যুৰ সংখ্যা 4 গৰাকীলৈ বৃদ্ধি পাইছে চেন্নাইৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ত দুৰ্বিষ জীৱন কটাইছে অসমৰ 1300 লোকে স্থানীয় প্ৰশাসনে তেওঁলোকক খাদ্য যোগান ধৰিছে কিন্তু অসম ভৱন প্ৰতিপক্ষই গা এৰা মনোভাৱ প্ৰদৰ্শন কৰিছে বুলি অভিযোগ তুলিছে চেন্নাইৰ বিভিন্ন প্ৰতিষ্ঠানত কৰ্মৰত হৈ থকা অসমৰ প্ৰায় 1300 লোকে এতিয়া অনিশ্চয়তাৰ দিন কটাইছে চেন্নাইৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদত স্বগৃহলৈ ঘূৰি আহিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই থকা এই সকলো লোকৰ মাজত আছে গৰ্ভৱতী মহিলাও 1300 লোকৰ কাৰণে নাই পৰ্যাপ্ত শৌচাগাৰ কোনো সামাজিক দূৰত্ব অবিহনে চৰম অস্বাস্থ্যকৰ পৰিৱেশত জীৱন নিৰ্বাহ কৰিছে এই সকল লোকে জি নিউজৰ 28 গৰাকী কৰ্মচাৰী কোভিড-19 পজিটিভ চিল কৰা হ'ল ষ্টুডিঅ' ৰিপৰ্টাৰকে ধৰি জি মিডিয়াৰ মুঠ 28 গৰাকী কৰ্মচাৰী দেশত কোভিড-19 পজিটিভ ধৰা পৰিছে সংবাদ মাধ্যম গোষ্ঠীটোৱেই কয় যে কৰ্মচাৰীসকলৰ কৰোনা পজিটিভ ওলোৱাৰ পাছত সোমবাৰে ইয়াৰ নতুন দিল্লীৰ কাৰ্যালয় নিউজ ৰুম আৰু ষ্টুডিঅ' চিল কৰা হৈছে অক্সফৰ্ডে প্ৰস্তুত কৰা কৰোনা ভেকচিন দেখুৱাইছে আকাৰ ৰেঙনি পৰীক্ষামূলকভাৱে লাভ কৰিছে সুফল প্ৰস্তুত কৰি উলিওৱা কৰোনা ভাইৰাছৰ ভেকচিন গৱেষকসকলে 6টা বান্দৰ দেশত প্ৰয়োগ কৰিছিল কৰোনা প্ৰতিৰোধ কৰিবলৈ এতিয়া সকলোৱে একেলগে যুঁজ দিছে চিকিৎসা বিজ্ঞানীসকলে দিনে নিশাই কৰোনাৰ ভেকচিন নিৰ্মাণ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে তাৰে মাজতে অক্সফৰ্ড জেনাৰ ইনষ্টিটিউটৰ বিজ্ঞানীসকলে দেখুৱাইছে কিছু আকাৰ ৰেঙনি আজি আটাইকেইটা খবৰ চাই কেনে পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আজিলৈকে ইমানেই পুনৰ নতুন ভিডিঅ' লগ পাম ধন্যবাদ জয় আই অসম